নমস্কাৰ সকলোকে। যিহেতু সমগ্ৰ অসমতে তোলপাৰ লাগিছিল আমাৰ ABUBৰ ছেকেণ্ড কাট অফ লিষ্টক লৈ কিনে সকলোৰে মনত প্ৰশ্ন আহিব নে নাহিব। ছ'চিয়েল মিডিয়া পুৰা তোলপাৰ হৈ গৈছিল। সকলোৰে বহুতৰে মনত এতিয়া আফচোচ থাকি যাব, কাৰণ কিহৰ কাৰণে বহুতখিনি কাট অফ যোৱাৰ বাবে বহুতখিনি কষ্ট কৰিছিল ল'ৰা ছোৱালীবোৰে, কিন্তু বহুতৰ কাট অফ লিষ্টত নাহিল। সকলোৰে মনত প্ৰশ্ন ছেকেণ্ড কাট অফ লিষ্ট আহিব নে নাহিব। কিন্তু মোৰ মতে, মই জনা মতে ছেকেণ্ড কাট অফ লিষ্টটো নাহিব। কাৰণ কিহৰ কাৰণে যিসকল কেণ্ডিডেটে ABUBৰ কনষ্টেবলৰ পষ্টখিনিৰ কাৰণে কাট অফ লিষ্ট আহিছিলে, নামসমূহ কাট অফ লিষ্টটো আপোনালোকৰ আহিলে, সেইসকলৰ এতিয়া বৰ্তমান SLPRBত সম্পূৰ্ণমতে ৰিটাৰ্ণ এক্সামৰ ডেট দি দিয়া হৈ গ'ল। অলৰেডি আগতেও দিছে, কিন্তু SLPRBত যিহেতু সম্পূৰ্ণভাৱে দি দিয়া হৈ গ'ল, সম্পূৰ্ণভাৱে চাই লওক। আপোনালোকৰ নটিচখন আপডেট দি দিয়া হৈ গ'ল। এয়া নটিচ সম্পূৰ্ণমতে দি দিলে। নটিচখিনি যিহেতু পষ্ট আছিলে, আপোনালোকৰ ইয়াত PDFটো মই ডাউনলোড কৰি দেখাই দিছোঁ, আপোনালোকক চাই লওক। আপোনালোকৰ এক্সাম এতিয়া বৰ্তমান 23 মাৰ্চত আপোনালোকৰ ৰিটাৰ্ণ এক্সামটো হ'ব। আপোনালোকে নিশ্চয় গম পাইছে, কিন্তু সম্পূৰ্ণভাৱে এতিয়া SLPRBত দি দিলে। যিহেতু চাই লওক, 1645টা পষ্ট কনষ্টেবল UBৰ কাৰণে আছিল, আৰু 2300টা পষ্ট আছিল APৰ কাৰণে, আৰু কিছুমান এটা দুটা কিছুমান APRত আছিল, আৰু 114টা হিলছ ট্ৰাইবৰ কাৰণে আছিল। সেইখিনি পষ্টৰ কাৰণে আৰু ভোটমেণ্টৰ পষ্ট আছিল। সেইসকল পষ্ট সকলোবোৰ ইনক্লুডিং কৰি পষ্ট একেলগে 23 মাৰ্চত আপোনালোকৰ এক্সামটো হ'বলৈ গৈ আছে। ইয়াতে আপোনালোকক দেখাই দিছোঁ, 23 মাৰ্চ 2025 তাৰিখে আপোনালোকৰ এক্সামটো হ'ব। আৰু আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হ'ব 17 মাৰ্চৰ 11টা বজাত। 17 মাৰ্চ হ'বলৈ গৈ আছে। আজিতো 15 তাৰিখ হৈ গ'ল। কালি পৰহি আপোনালোকৰ কিবাটো এডমিট কাৰ্ডত ডাউনলোড হৈ যাব, আৰু আপোনালোকৰ এক্সামখিনি 23 তাৰিখে হ'ব। গতিকে এতিয়া মই জনামতে ছেকেণ্ড কাট অফ লিষ্টটো নাহে, আৰু আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো আৰু নেম এণ্ড ডেট অফ বাৰ্থখিনি লাগিব। এইখিনি হ'লে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকৰ এডমিট কাৰ্ডত যদি টেকনিকেল কিবা এটা প্ৰব্লেম হৈ থাকে, তেনেহ'লে আপোনালোকে কণ্টেক্ট নম্বৰ দিছে, কণ্টেক্টখিনিও কৰি ল'ব পাৰিব। 17 তাৰিখৰ পৰা এডমিট কাৰ্ডত ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি ল'ব 17 তাৰিখে, আৰু ভালকৈ এক্সামখিনি দিব বুলি সকলোকে আশা কৰিছোঁ। ভালকৈ দিয়ক। বহুতখিনি কষ্ট হৈছিল, ল'ৰা ছোৱালীখিনি বহুত কষ্টৰে ৰানিং কৰা হৈছিল, ফিজিকেল দিয়া হৈছিল। গতিকে এটা খুব দুখৰ খবৰ, যিহেতু বহুতখিনি কাট অফ গুচি গ'ল, বহুতখিনি কেণ্ডিডেটৰে নাম নাহিল। সেইসকল আৰু নেক্সট বাৰৰ কাৰণে ট্ৰাই কৰক, কি কৰিব উপায়তো নাই। আৰু সকলোকে বেষ্ট অফ লাক থাকিল। যিসকলে এক্সাম দিব, ভালকৈ দিব। মোৰ ফালৰ পৰা বাই বাই।